এইটো হৈছে গুগলে পঠোৱা সাৰপ্ৰাইজ গিফ্ট যোনটো আপোনালোকে পাব পাৰিব একদম ফ্ৰী তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব হেই ভিউৱাৰ্ছ ৱেলকাম টু মাই চেনেল এম আই চুমাই দিছে আপোনাক সকলোকে স্বাগতম এই যোনটো বস্তু দেখিছে আপোনালোকে থাম্বনেল দেখি গম পালে এই বস্তুটো মোক গুগলে পঠাইছে মানে এইটো জাৰ্মানীৰ পৰা পুৰা বিদেশ ভ্ৰমণ কৰি আমাৰ পোষ্ট অফিচলৈ আহিলে আৰু এই যোনটো বস্তু আপোনালোকে পাব পাৰিব একদম ফ্ৰী আৰু সিম্পল প্ৰসেস আছে সেইখিনি মই ভিডিওটো লাষ্টত কম তো ভিডিওটো লাষ্টলৈকে চাই থাকক সকলোখিনি বুজি পাব তো বলক ভিডিওটো আৰম্ভ কৰোঁ আৰু এই বস্তুটো আনবক্সিং কৰোঁ তো এইটো আপোনালোকে দেখিছে ইয়াত জাৰ্মানী বুলি লিখা আছে দেখিছে আৰু এইফালে এইটো গিফ্ট বুলি লিখা আছে মানে এইটো একদম ফ্ৰীকে পাইছোঁ মই আৰু এতিয়া ইয়াক আনবক্সিং কৰিম এইখন ডাইৰে তো বলক ইয়াক আনবক্সিং কৰোঁ কি ওলাই এতিয়া ইয়াত ভিতৰত কি আছে সেইটো আমি চাব লাগিব ওলাই যা কি ওলাইছে তো চাওঁ আমি তো ইয়ে দেখিছে আপোনালোকে মোজা তো ঠাণ্ডা দিনত পিন্ধিবলৈ ভাল হ'ব এই মোজাযোৰ আৰু ভাল যেন দেখিছোঁ খুলি মেলি দেখাম তো এইযোৰটো খুলি লওঁ প্ৰথমতে লোকেল গাইডছ দেখিছে আপোনালোকে ইয়াত লোকেল গাইডছ বুলি লিখা আছে আৰু ইয়াৰ চিম্বলটো দেখিছে আপোনালোকে লগোটো আৰু বুজি পালে চাগে এইটো মই গুগলৰ পৰা পাইছোঁ লোকেল গাইডৰ পৰা কেনেকৈ পাইছোঁ এতিয়া আপোনালোকক মোবাইলৰ স্ক্ৰীণত গৈ মই দেখাই দিম ইয়াত দেখিছে মোজাযোৰৰ বিষয়ে অলপ লিখা আছে 69% কটন এনেকৈ তো মই যোনটো মোজা পালোঁ এইটো গুগল মেপৰ জৰিয়তে পাইছিলোঁ মই তো ইয়াত আপোনালোকে এড কৰিব লাগে নিজৰ ঠাইবিলাক আৰু তাৰ বিনিময়ত আপোনালোকক পইণ্টছ দিয়া হয় কণ্ট্ৰিবিউটত গৈ পেলাই দেখাই দিছোঁ দেখিছে মোৰ ইয়াত লেভেল 4 আৰু লোকেল গাইড দেখিছে লেভেল 4 পালোঁগৈ আৰু এনেকৈ মই কিছুমান কইনছ পালোঁ আৰু সেই কইনছবিলাক আপোনালোকে যেতিয়া টাৰ্গেট কমপ্লিট হৈ যায় তাৰপিছত আপোনালোকৰ এটা মেছেজ আহে লোকেল গাইডৰ পৰা ৰ'ব দেখাই দিছোঁ দেখিছে এনেকৈ মেছেজ এটা আহে 71 পইণ্টছ লেভেল 2 আৰু এনেকৈ আপোনালোকক কোড এটা দিয়া থাকে আৰু এই মোজাযোৰ আপোনালোকে পাব বুলি লিখা থাকে তাৰপিছত ইয়াত ৰিডিম নামৰ অপশ্যন এটা পাব ইয়াত এই ৰিডিম নামৰ অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো মোজা সেইযোৰ পাব পাৰিব তাৰপিছত লোকেল গাইড অৰ্ডাৰ কনফাৰ্মেশ্যন বুলি এটা মেছেজ আহিব আৰু সেইটোৰ পিছত আপোনালোকৰ 6 সপ্তাহ পিছত আপোনালোকে যোনটো আপোনালোকৰ এড্ৰেছ তাৰ মতে আপোনালোকে পাই যাব তো আশা কৰিছোঁ আপোনালোকে বুজিলে এই বস্তুটো আপোনালোকে কেনেকৈ পাব পাৰিব একদম ফ্ৰী যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো নতুনকৈ যদি ছাবস্ক্ৰাইব কৰিব পুনৰ পাম এটা নতুন ভিডিঅ' আজিৰ কাৰণে মানে থেংক ইউ